যদি আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব হে। কথা এটা মনত পৰিছে মোৰ এই যে নিউটনে আপেল এটা পৰিছিল যে আপেল এটা কাছৰ ওপৰ পাই পৰতে সি আৱিষ্কাৰ কৰি লৈছে কিবা বস্তু এটা ওলাইছিল যে সূৰ্য বোলে আৱিষ্কাৰ কৰিছিল। ময়ো এটা ভাবছো ময়ো উলিয়াব পাৰিলো হয়। তোৰ এইডাল মাথা দি কি আৱিষ্কাৰ কৰিবি জানা আছে যা। কি কৰিলি তই? নিউটনৰ মাথা কি মোৰ নিচিনা না হাতী দৌৰা আছিল নেকি? মই কালি দেখিছো ছবিত মোৰ নিচিনাই মাথা তেওঁৰো কথা কবা আহিছি। বাদ দে এতিয়া তই কি গৱেষণাডাল কৰিবি তই এতিয়া কচোন। গৱেষণা পালো। কি পালি বাঘ। কি বাঘ হে? বিষয়বস্তুটো হ'ল বাঘ। যদি এইটো মই সফল হওঁ গোটেই বিশ্বই জানিব মোক। চাই থাক তই। কচোন ভালকে বুজি নাপাই তই মোক মই বুজিয়ে পোৱা নাই। কৈ আছো বাঘ ক'ত থাকে? জংঘলত। এইটোও নাজানা? বাঘে কি খায়? সেই মাংস। বাঘে অইন জন্তুৰ নিচিনা ঘাঁহ কিয় নাখায়? এইটোৱে কথা। আচলতে সি মাংস খাই গালত লাগি গৈছে। সি এৰিব পৰা নাই। মই যদি তাক ঘাঁহ খুৱাব পাৰোঁ, এই অভ্যাসটো যদি মই এৰাব পাৰোঁ, মোৰ গৱেষণা সফল হ'ব। চাই থাকিবি তই। বাঘক ঘাঁহ খুৱাবা তই? কি কথা কয় তই বাঘক ঘাঁহ খুৱাবা? মই বাঘক ঘাঁহ খুৱামে। তাক ধৰি আনিম। আনি এই পথাৰ যি আছে চব দৰাক দিম। এতিয়া ঘাঁহ খুৱাবা তই দৰাক দিম। একদিন নহয় একদিনটো সি খাব। তাক খাৱা দেখি বাকী চব বাঘে ঘাঁহ খাব ধৰিব। চাবি তই। আৰু মোৰ গৱেষণা সফল হৈ যাব। কি বোলে? পেলাই দিলি এখন। কিন্তু এটা কথা এটা কৈছো, তই মই সৰু বেলেগ হয়ে নহয়? হয় একেলগে ফুৰো দুটা। এই গৱেষণাত তইও এটা ভাগ ল'ব লাগিব। তোৰো নাম উঠিব। কিনো কচোন কম কিন্তু অলপ ৰিস্কি হ'ব। কচোন এই বাঘটো যে আনিম, ঘাঁহ যে খুৱাম, ধৰি আনা আৰু দৰা দিয়াত তোৰ দায়িত্ব। হেই তই মোক দুশ্মন ভাই মাৰবি আকৌ তই মোক বাহুক কৈ হয়। আমি গৱেষণা কৰি আছো ৰ, তই বুজি নাপা। কি গৱেষণা? তই বুজি নাপাই ক'ত আহিলে? অলপ আহিলো ৰ। আমি যে মেট্ৰিক দিছিলো, মেট্ৰিক দিছিলি না? ঐ প্ৰদীপ, মেট্ৰিকৰ ৰিজাল্ট দিবা আৰু 10-15 দিন মান আছেই। আহি পালাই হে? অ' সেইটো বাৰু কি আমি যে গণিত দিনা যে অসমীয়া নকল দিছিলো আহিলে ৰিজাল্ট? আহিলে। ঐ গৱেষণা পিছত কৰবি, আমাৰ মেট্ৰিকৰ ৰিজাল্টটো কি হয় মূল্য বাবা তাত যাই চাই আহো। বাদ দিয়া হে মূল্য বাবা। মেট্ৰিকত পাছ ফেল থাকে, কোনো ভৱিষ্যতবাণী নাই। ভৱিষ্যতবাণী কিয় নহ'ব আছেই। মই নামানো, বাদ দিয়া, নাযাওঁ আমি। এই বাদ দে বুলি ক'লে নহ'ব ৰ। মলুৱা বাবাই ভূত ভৱিষ্যত চব জানে, মই প্ৰমাণ পাইছোতো। হয় নেকি? মই সিদিনা বেইলাৰ গৰু খনতে গৈছিলো নহয়, এই বাবাৰ তাত। মই প্ৰমাণ পাইছোতো কি হৈছে। তোৰ এতিয়া শুন। বাবা আমি আমার গোটটো 5 দিন 6 দিন হয়ে গেল, আমি গোটটো পাওয়া নাই। আমি গোটাই জঙ্গলে বিচারছি, আমি পাওয়া নাই। বাবা ক'ত আছে আপনি চাই দিয়ক। বাবা তুমি গিলাসখন লৈ আহা।
ভক্ত তোমাৰ গৰুটো পথাৰত ঘাঁহ খাই আছে। বাবা ধন্যবাদ। বাবা দক্ষিণাটো দি যাওক। থাকি দিয়া 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 বাবা দক্ষিণাটো। বাবা লওক এইটো লওক। তোমাৰ ভাল হৈ যাব হয়। মনৰ কামনা। বাবা আখাই যে আহিছিল পথাৰত গৰুটো থকা বুলি কেনেকৈ গম পালি? বুৰ্বক তই সেইকাৰণে মোৰ শিষ্য হৈ আছা। গৰু হেৰুৱা গৰুটো পথাৰত ঘাঁহ খাই নাথাকি গাছত উঠি কি ডালপাত খাই থাকিব? ইমান ডাঙৰ গছটো ইমান সৰু হৈ গ'ল হে? বাবা ক'ত আছিল আৰু সৰু হৈ গ'ল। ইমান ডাঙৰ আছিল গছটো ইমান সৰু হৈ গ'ল। কোন বুৰ্বকে নিছিল আৰু ক'ত পালে গৰুটো? এই পথাৰত ঘাঁহ খাই আছে। খাই আছে? পথাৰত ঘাঁহ খাই আছে। বাবাই একা ঠিকে কৈছিলে। বাবাই ঠিকে কৈছিল। চাওচোন ইমান ডাঙৰ গছটো সৰু হৈ গ'ল হে? হেই, ধৌ, ধৌ, ধৌ। মূল্য বাবাই যদি পথাৰত ঘাঁহ খাই থকা গৰুটোৰ কথা ক'ব পাৰিছি, আমাৰ পৰীক্ষা ফলাফলকে ক'ব নোৱাৰো। এই যৌ ৰখিকে আছা অপাৰেশ্যনটো মূল্য বাবা যৌ যৌ যৌ। কি জায়গা এইটো ভূত বাংলা নাকি? বেলেগ জায়গাত আছে এই। বাবা নমস্কাৰ। বাবা নমস্কাৰ। বাবাৰ ওচৰত তহঁত কিয় আহিছা? বাবা আমি পৰীক্ষা দিছো তিনিটাই, এবাৰ ফলাফলটো কি হয় চাই দিয়কচোন, বেয়া হয় নে ভালে হয়। বেটা বাবাই নেটৱৰ্কটো পোৱা নাই, অলপ কিবা কিবা এটা দিয়ে, কিবা লাগব নেকি? কিবা এটা দিয়ে। অলপ আহিছে আৰু অলপ বাকী আছে আৰু। এই তই কি দি আছা চিপিৰা মানুহৰ দিকা আৰু অলপ বেছিকে নেদেখা দি। বাবা এটা আঙুলি যি দেখালে আমিতো বুজি নাপালো কি বা ক'লে। তহঁত এতিয়া যা, পাছত গম পাবি। আহিছো বাবা, আহিছো বাবা। বাবা যা বাবা। বাবা সেহাত গেল দে। গ'ল নেকি? দে ঠিকে আছে, তেতিয়াহ'লে বাচিলো দে। মূলোৱা কাই কি এটা আঙুলি দি মেজিক দেখাব ধৰিছা? তোৰ লগত একা মই কোনোবা এনে মাৰ খাব লাগব একা, পিঠি চিঠি বহল কৰি দিব মানুহ কোবাই পেলাই। তোৰ লগ মই সোনকালে এৰিব লাগব। এই মইনা মোৰ লগত আছা, তই সেইকাৰণে খাই থাকিব পাৰিছা, গম পাইছা নাই? এই মোৰ এক আঙুলিৰ মেজিক একদিন ফাটা পাতি ৰিজাল্ট আনিব, গম পাইছা? সেইদিনে কানো পাই এই মলুৱাই আৰু বিখ্যাত হৈ যাব। আৰু তই কি কৈছা কিন্তু মই একো বুজি পোৱা নাই। এই মৰা এই তিনিটাই পৰীক্ষা দিছিল নাই? দিছি। তিনিটাই পৰীক্ষা দিছি, তেতিয়াহ'লে ৰিজাল্ট একেলগে আহিব। সিহঁত তিনিটাই যদি পাছ কৰে এটা আঙুলি মানে ফেইল এটাও নাই। যদি দুটাই পাছ কৰে, যদি এটা ফেইল এটা আঙুলি মানে সিহঁতৰ এটা ফেইল। যদি এজনে পাছ কৰে দুজন ফেইল, তাতেও এটা আঙুলি। বুজিলা মোৰ এটা আঙুলিৰ মেজিক কি? বাবা বুজি পাইছো আপুনি একদম মহান একদম বাবা। গম পোৱা নাই। বাবা এই আমাৰ যোগাৰখিনি লওক এইখিনি। সমাপ্ত হৈছে ভংগ দে লৈ আহ, এইখিনি লওক। তোকো অলপ কিবা দিবা লাগব। পইচা গোটাই আজিৰ কামানি আপা দেখছা হৈছে, গম পোৱা নাই দিলো। এইটো আৰু বাপেকে পাইছো এই বস্তু কেইটা অলপ
লওঁ নেকি কাপোৰ কানিটো খুলি লওঁ দে আমি। কাপোৰটো আমাৰ খুলি লওঁ নেকি সেইবিলাক জ্বালা বুজি পাইছা না আমিতো তিনিটা একেলগে পৰীক্ষা দিলোঁ এই মূল্যবাই ঠিকে কৈছিলে আমাৰ ভৱিষ্যতবাণী যে কৈছিল এটা আঙুলি মেজিক এটাও ফেইল নহ'ল হয় দে ভাই সেইকাৰণে নামা নাই এই মানিবা যিবা নাই এটা আঙুলি মানে তাৰমানে এটা ফেইল নাই এটাও ফেইল নাই এতিয়াহে বুজি পালো কালি যাব লাগিব অলপ দক্ষিণে দি থৈ দিম দে আৰু অলপ আৰু অলপ কিবা দিম দে আমি আগলৈকে আৰু ভৱিষ্যত ভাল কালি যাম দে না গোটেইকেইটা। আমাৰ ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যিসকলে ছাবস্ক্ৰাইব কৰা নাই কাষত লাল বাটন এটা আছে সেইটো টিপি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকে চাব পাৰে ধন্যবাদ